হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ দৰঙত অৱস্থিত সাৰখোৱা ৰিজৰ্টখনলৈ। দৰংবাসীৰ বাবে এটা খুবেই পৰিচিত নাম সাৰখোৱা। মোৰ ভিডিঅ' দৰং জিলাৰ বাহিৰে বাকী যি জিলাৰ মানুহে চাই আছে, তেওঁলোকে যদি কেতিয়াবা দৰং জিলাত আহে তেতিয়াহ'লে এইখন ৰিজৰ্টত নিশ্চয় আহিব পাৰিব। লগতে ইয়াত থকাৰ সুবিধাও আছে। ৰিজৰ্টখন খুবেই ধুনীয়া। এই ৰিজৰ্টখন আমাৰ NH15ৰ কাষতে আছে। গুৱাহাটীৰ পৰা আহিলে মঙলদৈ পাবগৈ নালাগে। আলোচকা চকটো নাপাওঁতে সেইখিনিতে আছে। ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলাৰ বাবে খুব ধুনীয়া সুবিধাও আছে। লগতে ইয়াত খুব ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থাও আছে। চাওকচোন আপোনালোকে ৰিজৰ্টখন ধুনীয়া হয়নে নহয় বাৰু কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকে। এই টিমটো নতুনকৈ আহিছে, বাগিচা কেফে বুলি। খুব ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে তেওঁলোকে। বাহিৰৰ পৰা দেখি কিন্তু ভিতৰলৈ সোমাই যাব মন যায়। ময়ো অকণমান সময় চাই থাকি ভাবিলোঁ ভিতৰলৈকে যাওঁ, কিনো আছে তাতে এবাৰ চাওঁ। আৰু আপোনালোকো আহকচোন মোৰ সৈতে, কি আছে চাওক এবাৰ। বাহিৰত যেনেকৈ ডেকোৰেশ্যন কৰি থৈছে, ভিতৰতো ঠিক তেনেকৈ ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছে। ৱাও, দেখিছে নহয় ইমান ধুনীয়া। ইয়াত বৰ বিশেষ আইটেম নাই, অকণমান চাই কিবা কিবি খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি